কল 2026 বৰ্ষত হ'বলগীয়া টি20 বিশ্বকাপৰ বাবে ভাৰতৰ দল ঘোষণা হৈ গৈছে। বহুখিনি আমি সাল সলনি দেখা পাইছোঁ। বহুত এই বৰ্তমান টি20 ছিৰিজত নেখেলা প্লেয়াৰ আমি অন্তৰ্ভুক্ত হোৱা দেখা গৈছে। বহুতেই ভাল স্ক'ৰটো দেখিবলৈ পোৱা গৈছে। সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বতে ভাৰতীয় দল বিশ্বকাপ খেলিব। চাওঁ আহক স্ক'ৰটো কেনেকুৱা। সূৰ্য কুমাৰ যাদৱ কেপ্টেইন, ভাইচ কেপ্টেইন হৈছে অক্ষৰ পেটেল। ইয়াত আমি দেখিবলৈ পাইছোঁ শুভমন গিল, যিটো চাউথ আফ্ৰিকাৰ ছিৰিজত যি ভাইচ কেপ্টেইন আছিলে, তেওঁ ইয়াত খেলোৱা মানে চিলেকশ্যন কৰা যোৱা নাই টি20। এইটো এটা বহুতেই ভাল, মই বহুতেই ভাল পাইছোঁ, কাৰণ টি20 খেলৰ কাৰণে শুভমন গিল উপযুক্ত নহয় বৰ্তমান সময়ত, যিহেতু তেওঁ টেষ্ট আৰু ওৱান ডেৰ কাৰণে পাৰফেক্ট আছে, কিন্তু টি20 কাৰণে তেওঁ একদম নহয়। সেইকাৰণে অক্ষৰ পেটেল ভাইচ কেপ্টেইন, অভিষেক শৰ্মা, ৰিংকু সিং ইয়াত যিটো টি20 ছিৰিজত তেওঁ নাছিলে, কিন্তু ইয়াত বিশ্বকাপৰ বাবে তেওঁ চিলেকশ্যন হৈছে। তিলক বৰ্মা, সঞ্জু চেমছং, আৰু দীঘলীয়া সময়ৰ পিছত আমি দেখিবলৈ পাম ঈশান কিষাণ। তেওঁ ঘৰুৱা ক্ৰিকেটত বহুতেই ভাল প্ৰদৰ্শন কৰিছে, তাৰ ইনাম পাইছে তেওঁ ঈশান কিষাণ। তাৰপিছত অলৰাউণ্ডাৰত আছে আপোনাৰ হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে। তাৰপিছতে বলাৰৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, জাসপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা। একদম পাৰফেক্ট মানে ক'বলৈ গ'লে। খালি সূৰ্য কুমাৰ যাদৱৰ অলপ ফৰ্মটো নাই, আউট অফ ফৰ্ম হৈ আছে। তেওঁ যদি ফৰ্মত আহি যায়, বহুত ধুনীয়া স্ক'ৰ হৈছে এইটো। ঈশান কিষাণ মোৰ মতে বহুত পাৰফেক্ট। জিতেশ শৰ্মা ইয়াত চিলেকশ্যন হোৱা নাই। জিতেশ শৰ্মা কিন্তু চাউথ আফ্ৰিকাৰ যিটো ছিৰিজ হৈ গ'ল, তেওঁ তাত ছেকেণ্ড উইকেট কিপাৰ হিচাপে চিলেকশ্যন হৈছিলে। তাৰপিছতে ইয়াতে ঈশান কিষাণৰ নতুন আহিল। বলিঙৰ ক্ষেত্ৰতো বহুখিনি ভালেই দেখা গৈছে। তাৰপিছতে ভাল লাগিছে স্ক'ৰটো। আশা কৰিছোঁ এইবাৰ যিহেতু ইণ্ডিয়া আৰু শ্ৰীলংকা দুইখন দেশতেই এইবাৰ বিশ্বকাপ হ'ব, ইণ্ডিয়া ডিফেণ্ডিং চেম্পিয়ন হয়, ভাল প্ৰদৰ্শন কৰক, ইণ্ডিয়াক তৃতীয়বাৰৰ বাবে বিশ্বকাপ লৈ আহক, টি20 বিশ্বকাপ। অসমৰ ৰিয়ান পৰাগে ইয়াত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল। এইটো বহুত দুখ লগা কথা আমাৰ অসমবাসীৰ বাবে বা ৰিয়ান পৰাগৰ বাবে। হয়তো অনাগত দিনত যদি তেওঁ ভাল প্ৰদৰ্শন কৰে ঘৰুৱা ক্ৰিকেটত, তেওঁ হয়তো আগন্তুক দিনত খেলিব পাৰিব ভাৰতৰ হৈ আকৌ। আশা কৰিছোঁ তেওঁ ভাল প্ৰদৰ্শন কৰক। IPL আহি আছে, IPL যদি ভাল প্ৰদৰ্শন কৰে, অনাগত দিনত তেওঁ ভাৰতৰ দলৰ হৈ খেলিবলৈ সুবিধা পাব।